নমস্কাৰ আপোনালোক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅটো এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত লৈ আহিছো। আজিৰ ভিডিঅটো গুপ্তা ডাইনেষ্টিৰ ওপৰত কভাৰ কৰিম। যেহেতু গুপ্তা ডাইনেষ্টিৰ ওপৰত বিভিন্ন পৰীক্ষাসমূহত প্ৰশ্ন অহা দেখা যায়, গতিকে আজিৰ ভিডিঅটো প্ৰস্তুত কৰিছো বিভিন্ন পৰীক্ষাসমূহত অহা প্ৰশ্নসমূহৰ আধাৰতে। আৰু এই ভিডিঅটোৱে আপোনালোকৰ আহিবলগীয়া যি গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাসমূহ আছে, সেই পৰীক্ষাসমূহৰ কাৰণে সহায়ক হ'ব, কিয়নো গুপ্তা ডাইনেষ্টিৰ ওপৰত এনে ধৰণৰ প্ৰশ্ন বাহিৰে অন্য প্ৰশ্ন প্ৰায় অহা দেখা নাযায়। আহকচোন আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ গুপ্তা ডাইনেষ্টি, অৰ্থাৎ গুপ্তা বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শ্ৰীগুপ্তা। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গুপ্তা কিং টু এজিউম দ্য টাইটেল মহাৰাজাধিৰাজ, অৰ্থাৎ মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰা গুপ্তা বংশৰ প্ৰথম ৰজাজন কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত, অৰ্থাৎ প্ৰথমা চন্দ্ৰগুপ্তই। আৰু এই চন্দ্ৰগুপ্তৰ আগৰ ৰজা ঘটোৎকচ আৰু শ্ৰীগুপ্তই মহাৰাজা উপাধি গ্ৰহণ কৰিছিলে। আৰু চন্দ্ৰগুপ্তই আছিল গুপ্ত বংশৰ প্ৰথম ইণ্ডিপেণ্ডেণ্ট কিং হয়। তেওঁ লিচিবিৰ প্ৰিন্সেছ কুমাৰা দেৱীক বিবাহ কৰাইছিলে আৰু তাৰ পিছতে তেওঁ গ'ল্ড কইন প্ৰস্তুত কৰিছিলে, অৰ্থাৎ সোণৰ মোহৰ প্ৰস্তুত কৰিছিলে। আৰু এই সোণৰ মোহৰৰ এটা ফালে চন্দ্ৰগুপ্তৰ আৰু অন্য ফালে কুমাৰা দেৱীৰ পিকচাৰ অংকন কৰিছিলে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ গুপ্তা ডাইনেষ্টি, অৰ্থাৎ গুপ্ত বংশৰ ৰাজধানী কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পাটলিপুত্ৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া, অৰ্থাৎ কাক ভাৰতবৰ্ষৰ নেপোলিয়ন বুলি আখ্যা দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতবৰ্ষৰ নেপোলিয়ন বুলি আখ্যা দিয়া হৈছিল কিয়নো সমুদ্ৰগুপ্তই প্ৰায়বোৰ চুবুৰীয়া ৰাজ্য জয় কৰি নিজৰ ৰাজ্য বিস্তাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ বিক্ৰমাদিত্য, অৰ্থাৎ বিক্ৰমাদিত্য বুলি কাক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত 2, অৰ্থাৎ দ্বিতীয় চন্দ্ৰগুপ্ত। দ্বিতীয় চন্দ্ৰগুপ্ত এজন কবি আছিলে, লগতে এজন মিউজিচিয়ানো আছিলে। এই বিষয়ে তেওঁৰ মুদ্ৰাৰ পৰাই গম পোৱা যায়, যিহেতু তেওঁৰ মুদ্ৰাবিলাকত বীণা লৈ থকা এখন পিকচাৰ খোদিত কৰা হৈছিলে। তদুপৰি তেওঁৰ ৰাজসভাতেই নৱৰত্ন যি 9জন কবি সাহিত্যিকৰ স্থান পাইছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ গুপ্তা ডাইনেষ্টি, অৰ্থাৎ গুপ্ত বংশৰ শেষৰ ৰজাজন কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিষ্ণুগুপ্ত। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ নালান্দা ইউনিভাৰ্চিটি, অৰ্থাৎ নালান্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কুমাৰাগুপ্ত। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাৰ কেইগৰাকীমান গুৰুত্বপূৰ্ণ কবি সাহিত্যিক আছিলে আৰু তেওঁলোকক একেলগে নৱৰত্ন বুলি জনা গৈছিলে। ইয়াৰে ভিতৰত কালিদাস আছিলে অন্যতম। কালিদাসৰ কেইবাখনো গুৰুত্বপূৰ্ণ কিতাপ আছে আৰু এই কিতাপসমূহৰ বিষয়ে প্ৰায়ে পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়। এই কিতাপসমূহ হৈছে অভিযানম শকুন্তলম, মালভিকাগ্নিমিত্ৰম, ৰঘুবংশম, কুমাৰাসম্ভৱম, মেঘাদূতা, ঋতুসংহিতা আৰু বিক্ৰমশীয়া। বাৰাহমিহিৰৰ কেইখনমান গুৰুত্বপূৰ্ণ কিতাপ হৈছে পাঞ্চ সিদ্ধান্তিকা, এখন এষ্ট্ৰনমিকেল ৱৰ্ক আছিলে। বৃহৎ জাতকা এষ্ট্ৰলজিৰ ওপৰত আছিলে। তাৰপিছত বৃহৎ সংহিতা এখন সংস্কৃত লেংগুৱেজত লিখিছিলে আৰু এইখনত মানে বিভিন্ন ধৰণৰ ছাবজেক্টৰ ওপৰত ভিত্তি কৰি কিতাপখন ৰচনা কৰা হৈছিলে। ধনৱন্তী আছিলে অন্য এজন গুৰুত্বপূৰ্ণ বিখ্যাত সাহিত্যিক। তেখেতক ফাদাৰ অফ আয়ুৰ্বেদা বুলি জনা যায়। ঘটকাপুৰা আছিলে এক্সপাৰ্ট হয়, তেওঁ স্কাল্পচাৰ আৰু আৰ্কিটেক্সাৰ। শংকু আছিলে এজন আৰ্কিটেক্ট, তেওঁৰ বুকখন আছিলে শিল্পশাস্ত্ৰ। কাহাপানাকা অন্য এজন এষ্ট্ৰলজাৰ হয়, তেওঁ লিখিছিলে জ্যোতিষশাস্ত্ৰ। বাৰাৰুচি তেওঁ প্ৰকৃতি ভাষাৰ প্ৰথমখন গ্ৰামাৰ ৰচনা কৰিছিলে আৰু এই গ্ৰামাৰ বুকখন আছিলে প্ৰকৃত প্ৰকাশা। তাৰপিছত আছিলে ভেটালাভাত্ৰা, তেওঁ এজন মিউজিচিয়ান আছিলে আৰু তেওঁৰ বুকখন আছিলে মন্ত্ৰশাস্ত্ৰ। নেক্সটজন আছিলে আমাৰাচিমহাৰ ত্ৰিকাণ্ডা নামেৰে এখন কিতাপ ৰচনা কৰিছিলে। এইখন আছিলে সংস্কৃত লিটাৰেচাৰ ভকেবুলাৰী কিতাপ হয়।
আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে ডিউৰিং উইচ কিং চাইনিজ পিলগ্ৰিমেজ ফাহিয়ান কেম টু ইণ্ডিয়া, অৰ্থাৎ কোনজন ৰজাৰ দিনত চীনৰ পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত II, অৰ্থাৎ দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত। আৰু এই ফাহিয়ানৰ একাউণ্টৰ পৰাই গুপ্তা ডাইনেষ্টিৰ বিষয়ে বিভিন্ন তথ্য পোৱা যায়।